মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2024 চনত নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব লগা মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে মানসিকভাৱে ভাগি পৰিছা নেকি? আজিৰ পৰা তোমালোকে মানসিক টেনচনত আৰু ভাগি পৰাৰ কোনো প্ৰশ্নই নুঠে। নতুন পদ্ধতি হওক বা পুৰণা পদ্ধতি হওক, পৰীক্ষা সদায় পৰীক্ষাই। তোমালোকে ক্লাছ 1ৰ পৰা 10মান শ্ৰেণীৰ হাফিয়ালিলৈকে ইতিমধ্যে বহুত কেইটা পৰীক্ষাত অৱতীৰ্ণ হৈছে। সেই পৰীক্ষাত তোমালোকে কিয় ভাগি পৰা নাই? তোমালোকৰ কনসেপ্ট ক্লিয়াৰ থকাৰ কাৰণে ভাগি পৰা নাই। আৰু তোমালোকে 1ৰ পৰা 10মান শ্ৰেণীৰ হাফিয়ালিলৈকে যেনেকুৱা পৰীক্ষা হলত বহিছা, ঠিক মেট্ৰিক পৰীক্ষা একেই পদ্ধতিৰে অনুষ্ঠিত হ'ব। একেই, কেৱল এটাই পাৰ্থক্য, তোমালোকে ক্লাছ 1ৰ পৰা 10মান শ্ৰেণীৰ হাফিয়ালিলৈকে যি পৰীক্ষাত বহিছা, সেই পৰীক্ষাবিলাক তোমালোকৰ স্কুলত অনুষ্ঠিত হৈছিল। আৰু সেই পৰীক্ষাসমূহত তোমালোকৰ স্কুলৰ ছাৰসকলে ডিউটি কৰিছিল। কিন্তু যেতিয়া তোমালোকে মেট্ৰিক পৰীক্ষাত বহিবা, পৰীক্ষাটো তোমালোকৰ স্কুলত মেক্সিমাম স্কুলত অনুষ্ঠিত নহয়, এক্সেপ্ট চেণ্টাৰ স্কুলৰ বাহিৰে। চেণ্টাৰ স্কুলৰ বাহিৰে যিকেইটা স্কুল আছে, সেই স্কুলসমূহ চেণ্টাৰ স্কুলত যাই পৰীক্ষা দিব লাগিব। আৰু তোমালোকে যেতিয়া নিজৰ স্কুলত পৰীক্ষা দিছিলা, তেতিয়া তোমাৰ ছাৰসকলে ডিউটি কৰিছিল। কিন্তু যেতিয়া তোমালোকে চেণ্টাৰ স্কুলত যাই পৰীক্ষা হলত বহিবা, তেতিয়া নিজৰ ছাৰসকলে সম্ভৱতঃ ডিউটি নকৰে। বেলেগ স্কুলৰ ছাৰসকলে ডিউটি কৰিব, ৰুমগাৰ্ড কৰিব। আৰু নিজৰ স্কুলত যেতিয়া পৰীক্ষা দিছিলা, তেতিয়া তোমাৰ কোনো এছও নাছিল, অৰ্থাৎ ছুপাৰভাইজাৰ নাছিল। কিন্তু যেতিয়া বেলেগ স্কুলত বা চেণ্টাৰ স্কুলত মেট্ৰিক পৰীক্ষা বহিবা, তেতিয়া তুমি এছও পাবা। আৰু বেলেগ স্কুলত যেতিয়া পঢ়িবা, তেতিয়া তোমাৰ চেণ্টাৰ ইনচাৰ্জবিলাক থাকিব। এতিয়া কথা হ'ল, তুমি নিজৰ স্কুলত পৰীক্ষাত বহিছা আৰু বেলেগ স্কুলত বহিছা, একেই কথা। কিন্তু তোমাৰ একেই কথা কেতিয়া হ'ব? যেতিয়া তোমাৰ কনচেপ্টবিলাক ক্লিয়াৰ থাকিব। তোমাৰ যেতিয়া পৰীক্ষা সম্পৰ্কে যিবিলাক প্ৰশ্ন ইতিমধ্যে তুমি ক্লিয়াৰ কৰিছা, বা কিতাপখন যদি তুমি ক্লিয়াৰ কৰিছা, বেলেগ স্কুলে হওক বা নিজৰ স্কুলে হওক, নতুন পদ্ধতি হওক বা পুৰণা পদ্ধতি হওক, তোমাৰ মাইণ্ডত একো ধৰণৰ নতুন কোনো প্ৰশ্ন উদয় নহ'ব। কিন্তু যিবিলাক ষ্টুডেণ্ট কনচেপ্ট ক্লিয়াৰ নাই বা কিতাপ এতিয়ালৈকে পঢ়িবলৈ বহা নাই, পঢ়িম বুলি ভাবি আছে, বা ছাৰসকলৰ ওপৰত নিৰ্ভৰ কৰিম বুলি ভাবি আছে, সেইসকল ষ্টুডেণ্টৰ কাৰণে চিন্তাৰ কাৰণ। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়াও বহুত সময় তোমালোকৰ কাৰণে সন্মুখত আছে, অৰ্থাৎ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 15 তাৰিখলৈকে পাবা। এইখিনি সময় যদি তোমালোকে অযথা পেলাই দিয়া, নষ্ট কৰা, তেতিয়াহ'লে কেতিয়াও তোমালোকে ছাকচেছ নহ'বা। আৰু এইখিনি সময় যদি তোমালোকে একগ্ৰতাৰে পঢ়ি থাকা, যে পৰীক্ষা আমাৰ নিচেই দুৱাৰতলিত, আমি আজি নহয় কালি আমাৰ পৰীক্ষা, এনেকৈ মনোভাৱ লৈ যদি পৰীক্ষা কাৰণে সাজু হোৱা বা প্ৰিপেয়াৰ হোৱা, তেতিয়াহ'লে নিশ্চিতভাৱে তোমালোকে ছাকচেছ হ'ব পাৰিবা। আৰু যদি মনত এলা থাকে যে বহুদিন সময় আছে, এই ফেব্ৰুৱাৰীৰ 16 তাৰিখত পৰীক্ষা হ'ব, আৰু আজি ইমান তাৰিখ, এতিয়া আমি 2 মাহ বা 3 মাহ সন্মুখত সময় আছে, এনেকুৱা মনত যদি ভাবি থাকা, তেতিয়াহ'লে কেতিয়াও তুমি মেট্ৰিক পৰীক্ষা ছাকচেছ নোহোৱা। সেইকাৰণে তুমি এতিয়াই যদি ভাবি থাকা কালি পৰীক্ষা বা পৰহি পৰীক্ষা, এই মনোভাৱ লৈ যদি পঢ়াৰ টেবুলত বহা বা ষ্টাডি কৰিবলৈ বহা, নিশ্চিতভাৱে তুমি 100% ছাকচেছ হ'ব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে যিটো ভিডিঅ' মই এই মুহূৰ্তত আপলোড কৰিলোঁ, এই ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিছে? যদি তোমালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যিসকলে মোৰ ইউটিউবত এই ভিডিঅ'টো চাবা, যদি মোৰ ইউটিউব চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নতুন মটিভেশ্যনেল ভিডিঅ'সমূহ চাই থাকিবা।